কৈছোঁ মই আজি ৰাতিপুৱা শুই উঠিলোঁ এতিয়া গা পা ধুই আহিলোঁ আৰু আজি মই কি কৰোঁ আপোনালোকক আমাৰ বেটি শুই আছে পুৰা কাপোৰ লৈ শুই আছে সেইজনী পুৰা শুই আছে পুৰা কাপোৰ মেৰিয়াই লৈছে তাই গোটেই চব এইফালে কাপোৰ এই পুতলা এইবোৰ পঢ়ি কি কৰি থৈছে কালি দেখিছে ন এইবোৰ ফেন বাপেক অফিচ গ'ল কাপোৰ এনেকৈ পেলালে চাৰ্জাৰ এনেকৈ পেলালে এইবিলাক বস্তু এনেকৈ পেলাই থৈ গ'ল এইবোৰ গোটেইবোৰ মই চাফা কৰিম এতিয়া বাপেক জীয়েক অকল শুৱে টেডিবোৰ দেখিছে নাই গোটেই কাপোৰ কেনেকুৱা হৈ আছে এতিয়া মই ৰুমটো চাফা কৰি লওঁ তাৰপিছত কেনেকুৱা কৰিলোঁ আপোনালোকক দেখাম কৰিলোঁ এয়া আমাৰ মোমত বহি আছে আৰু এয়া মা কাম কৰি আছে সেইটো চোৱা টিভিও চাই আছে এয়া মা মানে গানত একেবাৰে ব্যস্ত হৈ আছে চাবলৈ বহুত ব্যস্ত হৈছে মানে আমাৰ মোমত ভাবিলে যেটো চা আমাৰ মা কেনেকুৱা কৰি দিছে ভাইটি চা চা আমাৰ টিভি হয়তো আৰু এটা আমাৰ মোমা নাচি দেখা দিয়া অলপ চুমা এটা দি দিয়া এবাৰতে যদি এটা দিব কওঁ এতিয়া বেছিহে দি দিয়ে itu suka ya semua
লাইট দেখাই দিলে আমি বা ওচৰলৈ গৈ আছো আৰু বা হ'ব এইটো পঢ়া টেবুল এইটো আমাৰ ডাইনিং টেবুল আৰু এইজনী বা হাই কৈ দিয়া লাজ কৰিছে আচলতে